নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক মাহেকীয়াৰ সময়ত হোৱা পেটৰ বিষৰ বিষয়ে আলোচনা কৰিম। মাহেকীয়া ঋতুৰ সময়ত জৰায়ু, কঁকাল আৰু তল পেটত অসহ্য বিষ হোৱাক কষ্ট আৰ্তৱ বোলা হয়। কষ্ট আৰ্তৱ দুই প্ৰকাৰৰ। প্ৰাথমিক কষ্ট আৰ্তৱ। কিছুমান যুৱতী আৰু কম বয়সীয়া তিৰোতাৰ জৰায়ু, গৃহ বা ঠেক হোৱাৰ কাৰণে ঋতুস্ৰাৱৰ সময়ত বাহিৰ হ'ব ধৰা ৰক্ত বাহিৰ ওলোৱাত বাধাপ্ৰাপ্ত হয় বাবে জৰায়ুত ৰক্ত সঞ্চিত হয়। অন্যহাতে জৰায়ুৰ সংকোচন ক্ৰিয়া চলি থকা বাবে ৰক্তাধিক্যৰ কাৰণে তলপেট বিষাবলৈ আৰম্ভ কৰে। ঋতুস্ৰাৱৰ সময়ত খৰিত হোৱা তেজত প্ৰষ্টাগ্লেণ্ডিন নামৰ এবিধ ৰাসায়নিক পদাৰ্থ উৎপন্ন হোৱাৰ বাবে জৰায়ুৰ মাংসপেশীৰ শ্লেমিক কলা আৰু শিৰা উপশীয় সংকোচন হয়। সেয়ে ঋতুস্ৰাৱৰ দুদিনমান আগৰ পৰা কঁকাল আৰু তলপেট বিষাবলৈ আৰম্ভ কৰে। এই বিষ ঋতুস্ৰাৱৰ 2-3 দিনলৈকে থাকে। আসোঁৱাহপূৰ্ণ জৰায়ু গঠনৰ কাৰণে ঋতুস্ৰাৱৰ সময়ত বিষ অনুভৱ হয়। জৰায়ুৰ মাংসপেশীৰ ৰক্ত সঞ্চালন কমকৈ হ'লে অক্সিজেনৰ অভাৱত হোৱা ঋতুস্ৰাৱৰ জৰায়ু, তলপেট আৰু কঁকালৰ বিষ হ'বলৈ ধৰে। মানসিক চিন্তা, উত্তেজনা, সামাজিক কাৰণ, স্নায়ৱিক কাৰণ, স্বাস্থ্য অৱনতি, অন্তঃস্ৰাৱিক গ্ৰন্থিৰ অস্বাভাৱিক ক্ৰিয়াৰ কাৰণে প্ৰাথমিক কষ্ট আৰ্তৱ হয়। গৌণিক কষ্ট আৰ্তৱ। জৰায়ু, টিউমাৰ, ডিম্বাশয় ছিষ্ট, গৰ্ভাশয় হ্ৰদ, ডিম্বাশয় হ্ৰদ আৰু শ্ৰোণিক গৰ্ভত হোৱা নানান প্ৰকাৰৰ ৰোগৰ কাৰণে বয়সীয়াল মহিলাৰ গৌণিক কষ্ট আৰ্তৱ হয়। গৌণিক কষ্ট আৰ্তৱৰ লক্ষণসমূহ এনেধৰণৰ। কষ্ট আৰ্তৱ হ'লে ঋতুস্ৰাৱ কমকৈ হয়। জৰায়ু, তলপেট, উৰু আৰু কঁকাল বিষায়। সাধাৰণতে যুৱতীসকলৰ জৰায়ু মাংস পেশী সংকোচনৰ বাবে ঋতুস্ৰাৱৰ প্ৰায় 12 ঘণ্টা আগৰ পৰাই তলপেটত খামুচি মাৰি বিষ আৰম্ভ হৈ উঠে। উৰু আৰু কঁকাল প্ৰচণ্ড বিষায়। বয়সীয়াল মহিলাৰ শ্ৰেণী আৰু জনেন্দ্ৰিয়ৰ ৰোগৰ কাৰণে ঋতুস্ৰাৱৰ প্ৰায় 2-3 দিন আগৰ পৰা কঁকাল আৰু তলপেট বিষায়। ঋতুস্ৰাৱ হোৱাৰ পিছত লাহে লাহে বিষ কমিবলৈ ধৰে। কিছুমান ৰোগীৰ দুবাৰমান স্বাভাৱিক ধৰণৰ ঋতুস্ৰাৱ হৈ পুনৰ কষ্ট আৰ্তৱ হয়। কিছুমান ৰোগীৰ 6 বছৰৰ পিছত বছৰ ধৰি কষ্ট আৰ্তৱ হৈ থাকে। কষ্ট আৰ্তৱৰ কাৰণে মূৰ ঘূৰাই, বমি ভাৱ আহে, শৰীৰ অৱশ হয়, এলাহ ভাৱ আহে, খাবলৈ মন নাযায়, ভোগাচাৰা পলাই আহে, পাতল শৌচ হয় আৰু ঋতুস্ৰাৱো হতে বিষায়। জৰায়ু সংকোচনৰ বাবে হোৱা কষ্ট আৰ্তৱ বিয়াৰ পিছত নিয়মীয়া যৌন সংগম আৰু গৰ্ভধাৰণৰ দ্বাৰা আৰোগ্য হয়। সচৰাচৰ 30 বছৰ বয়সৰ পিছত প্ৰাথমিক কষ্ট আৰ্তৱ নহয়। গৌণিক কষ্ট আৰ্তৱ 30 বছৰ বয়সৰ পিছত বয়সীয়াল মহিলাৰ হয়। প্ৰাতঃভ্ৰমণ এই ৰোগৰ কাৰণে অতি উপকাৰী। কষ্ট আৰ্তৱৰ সময়ত কঁকাল আৰু তলপেটত গৰম সেক দিলে বিষ উপশম হয়। গৰম পানীৰে গা ধুব, শৰীৰত ঠাণ্ডা পানী নলগাব, পুষ্টিকৰ আৰু সহজে হজম কৰিব পৰা আহাৰ খাব। এই চিকিৎসকৰ সৈতে পৰামৰ্শ কৰি আয়ুৰ্বেদিক ঔষধ খালে অতি সোনকালে আৰাম পাব। যদি ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকৰ তেন্তে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।